নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ MKG Vlogs অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি বিশেষ একো কাম নাছিলে, সেইবাবে ঘৰতে আছিলোঁ আৰু ঘৰত এনেই থকা সময়খিনিত ভাবিলোঁ কিবা এটা কৰোঁ আৰু আপোনালোকৰ লগত সেইখিনি বস্তু শ্বেয়াৰ কৰোঁ। ঘৰত মানে কি হ'ল, মই যিটো ঘৰত থাকোঁ এই ঘৰটোৰ ওপৰ মহলাটোত থাকোঁ মই। এই ওপৰ মহলাটোৰ আগফালৰ বেলকনি আৰু চাইডে চাইডে যিখিনি জেগা আছে সেইখিনি খালী হৈ আছে। জেগাখিনি ভাবিলোঁ ইয়াত অলপমান কিবা যদি ঘৰুৱা মানে কিচেন গাৰ্ডেন ধৰি লওক, যিখিনি ঘৰৰ যিখিনি পাচলি দৰকাৰ হয় অলপ যদি কৰিব পাৰোঁ বস্তুখিনি, তেতিয়া ধৰি লওক ভাল হ'ব। কাৰণ যিহেতু বজাৰৰ বস্তুবিলাক কি হয়, বহুত ৰাসায়নিক সাৰ প্ৰয়োগ কৰে আৰু ৰাসায়নিক সাৰ সেইবিলাক বস্তু প্ৰয়োগ কৰাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজিকালি হৈছে। ভাবিলোঁ এইখিনি অকণমান ঘৰতে অলপ জৈৱিক পদ্ধতিৰে যদি কৰিব পাৰোঁ তেতিয়া বেছি ভাল হ'ব আৰু ভাবিলোঁ সেইখিনি বস্তু আপোনালোকৰ লগত ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰোঁ। আৰু এই যিমানখিনি মই ইয়াত কোনো ধৰণৰ মানে হেৰি নকৰোঁ, এই আপোনাৰ ৰাসায়নিক সাৰ মই ব্যৱহাৰ নকৰোঁ। ইয়াতে থাকিব আপোনাৰ ভাৰ্মি কম্প'ষ্ট থাকিব আৰু ধৰি লওক এনেকুৱা কক'পিট কিবা কিবি থাকিব আৰু এইখিনি অলৰেডি মিক্স কৰি থোৱা আছে। মোৰ বহুত দিনতে এইখিনি বস্তু কৰি থোৱা হ'ল, কিন্তু মানে মই এইখিনি মানে পটিং কৰিবলৈ সময় পোৱা নাছিলোঁ। আজি একচুৱেলি টাইমটো পাইছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো বস্তুখিনি শ্বেয়াৰ কৰোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকৰ লগত এটা অনুৰোধ কৰিব বিচাৰোঁ, যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত, আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰা হ'ব। বন্ধুসকল, আপোনালোকক টেৰেছ গাৰ্ডেন অথবা কিচেন গাৰ্ডেন কৰিবলৈ আপোনালোকক লাগিব ভাল উন্নত মানদণ্ডৰ কেঁচুসাৰ লাগিব, কিছু পৰিমাণে আপোনালোকক বালি লাগিব আৰু কক'পিট আৰু এনেকুৱা ধৰণৰ বহুত বস্তু দৰকাৰ হয়। জিংক, আপোনাৰ খলি হয়, এনেকুৱা বহুত বস্তু আপুনি এইখিনিৰ লগত যদি আপুনি মিক্স কৰি ল'ব পাৰে তেনেহ'লে বহুতেই ভাল হয় এইখিনি। কিন্তু যদি সেইখিনি আপুনি কৰিব নোৱাৰে তেনেহ'লে আপোনাক লাগিব ভাল উন্নত মানদণ্ডৰ আপোনাক কেঁচুসাৰটো লাগিবই। অলপ আপোনাক জেনেৰেল আপোনাৰ গাৰ্ডেন চইল লাগিব পাৰে, সেইখিনি আপুনি যোগাৰ কৰি ল'ব পাৰে। আৰু এনেকৈ কৰিলে মানে কি হয়, আপোনাৰ ভাল উন্নত মানদণ্ডৰ কেঁচুসাৰ দিলে মানে কি হয়, খুব সোনকালে আপোনাৰ গ্ৰ' হ'ব পাৰে। যি আপুনি লগাব, যি আপুনি খেতি কৰিব বিচাৰিছে সেইখিনি খুব সোনকালে গ্ৰ' হ'ব আৰু খুব সোনকালে তাৰ পৰা আপুনি ফল পাব মানে। আৰু বালিটো দিলে ভাল, কাৰণ বালি হ'লে আপোনাৰ গছজোপাৰ শিপাখিনি তললৈ ধুনীয়াকৈ যাব পাৰে, ধুনীয়াকৈ মিহিকৈ যাব পাৰে। আৰু পানী চানী দিলে মানে এই সোপা মাৰি নধৰে, মানে এই কেঁচুসাৰখিনি আপোনাৰ সোপা মাৰি নধৰে। সেইকাৰণে বালি কম পৰিমাণে আপুনি বালিটো দিব পাৰে। আপোনালোকে যদি টেৰেছ গাৰ্ডেন কৰে, টেৰেছ গাৰ্ডেন কৰিবলৈ হ'লে আপোনালোকক লাগিব এনেকুৱা পলি গ্ৰ' বেগ লাগিব। এইটো পলি গ্ৰ' বেগ, তো মই এইটো আনি থোৱা আছিলে আগতীয়াকৈ। এইটো আছিলে প্ৰায় আপোনাৰ 24-40 আছিলে। এনেকুৱা 10টা মই আনি থোৱা আছিলে পলি গ্ৰ' বেগ, UV প্ৰটেক্টেড আছিলে। গতিকে এইকেইটা বস্তু আপোনাক দৰকাৰ হ'ব। মিনিমাম কেইটামান বস্তু আপোনাক এই দৰকাৰ হ'ব, আৰু এইখিনি আপুনি খুব সহজে আপুনি যোগাৰ কৰি ল'ব পাৰিব। কেইমাহমানৰ আগতে মই এনেকৈ লগাইছিলোঁ পলি গ্ৰ' বেগত। এইখিনি মই আপোনালোকক দেখাই দিম কি কি লগাইছিলোঁ। ইয়াত লগাইছিলোঁ এনেদৰে ভেন্দি, লেডি ফিংগাৰ বুলি কয়, ৰঙা ভেন্দি আছিলে এইটো। ৰঙা ভেন্দি মই ইয়াৰ পৰা কেইবাবাৰো আমি খালোঁ। ইয়াত এনেকৈ 3 জোপা লগাইছিলোঁ। এতিয়া যথেষ্টখিনি ডাঙৰ হ'ল, বাঢ়ি যথেষ্টখিনি ডাঙৰ হৈছে, লাগিও আছে, দেখিছে আপোনালোকে, লাগি আছে। এতিয়ালৈকে মই কোনো ধৰণৰ ইয়াত কীটনাশক মই ব্যৱহাৰ কৰা নাই আৰু একো ৰাসায়নিক সাৰো মই ব্যৱহাৰ কৰা নাই। এইটো দ্বিতীয়টো পলি গ্ৰ' বেগ। ইয়াত লগাইছিলোঁ আপোনাৰ এইটো কেপচিকামৰ পুলি। কেপচিকাম ইয়াত এনেকৈ ফুল আহিছে, দেখিব পাইছেনে আপোনালোকে জানো? কেপচিকামৰ ফুল আহিছে। ইয়াতো মই কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, কেৱল মাত্ৰ ভাৰ্মি কম্প'ষ্ট আছে ইয়াত, গাৰ্ডেন চইল আছে। এয়া হৈ গ'ল আপোনাৰ হাইব্ৰিড প্ৰজাতিৰ এইটো বেঙেনা পুলি। আৰু ইয়াৰ লগতে আছে আপোনাৰ ভেন্দি পুলি কেইটামান আছে, ভেন্দি পুলি এটা আছে ইয়াত, আৰু কেপচিকামৰ পুলি দুটামান আছে। এইটো গ্ৰ' বেগতো আপোনালোকে তেনেকৈ দেখিছে, এইটো ভেন্দি পুলি ডাঙৰ হৈছে, এইটো কেপচিকামৰ পুলি, বাকীকেইটা কেপচিকামৰ পুলি দেখিছে। আচলতে এই পুলিবিলাক যে আছে, এই পুলিবিলাক আজি মই ৰিপোৰ্টিং কৰিম, সেইকাৰণে মই বাকীখিনি গ্ৰ' বেগত মই ভাৰ্মি কম্প'ষ্টখিনি ভৰাই তাত মই পুলিখিনি ৰিপোৰ্ট কৰিম। বাৰান্দাখনতো এনেকৈ মই ফুলৰ টাব এটাত বেঙেনা গুটি কেইটামান পচাই থৈছিলোঁ, ফুলৰ লগতে মই এনেকৈ পচাই থৈছিলোঁ।
ইয়াতে 2-3টামান আপোনাৰ ৰিপৰ্ট কৰিব পৰা হৈছে, বিশেষকৈ এইটো আৰু এইটো ৰিপৰ্ট কৰিব পৰা হৈছে। গতিকে এই দুটা আজি মই ৰিপৰ্ট কৰিম, কৰি দেখাম মই আপোনালোকক। আপোনালোকক আৰু এটা বস্তু দেখাবলৈ পালে মই সুখী হ'ম যে আমাৰ ঘৰত ড্ৰেগন ফ্ৰুটৰ গছ এজোপা আছে। তাতে ড্ৰেগন ফ্ৰুট যথেষ্ট লাগে। ড্ৰেগন ফ্ৰুট আমি খাবলৈও পাওঁ, আৰু ড্ৰেগন ফ্ৰুটৰ গুটিৰ পৰা মই এবাৰ পুলি উলিয়াই চাইছিলোঁ। তো এইকেইটা হৈছে ড্ৰেগন ফ্ৰুটৰ পুলি, সৰু সৰুকৈ ওলাইছে পুলিখিনি। তো এইখিনি আৰু হয়তো 10-15 দিনৰ পিছত ৰিপৰ্ট কৰিব পৰা হ'ব। তাৰ ৰিপৰ্টিং মই তাৰ বেলেগ এটা ভিডিঅ' বনাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আহক আমি আমাৰ মূল কামটোৰ দিশে আগবাঢ়োঁ। এই যিখিনি ভাৰ্মি কম্প'ষ্ট আছিলে, বালি আছিলে, এইখিনি আমি ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি আমি সেইবিলাক UV প্ৰটেক্টেড পলি বেগবিলাকত আমি ভৰাই লৈ পিনে তাত পুলিবিলাক আমি ৰিপৰ্ট কৰিম। এতিয়া ইয়াতে বালি 2 ধৰণৰ বালি আছে। এইখিনি হৈছে মিহি বালি, আপোনালোকে দেখা পাইছে, আৰু ইয়াৰ তলতে আছে আপোনাৰ এইখিনি অলপ গোটা বালিখিনি। এইখিনি বালি অলপ গোটা, এইখিনি বালি অলপ গোটা, আৰু এই গোটেইখিনি আমি ধুনীয়াকৈ মিক্স কৰি লওঁ। আহক এতিয়া দেখিছেনে, এইখিনি একদম ধুনীয়াকৈ মিক্স হৈ গ'ল, দেখিবলৈ পাইছে। এতিয়া এইখিনি আমি পটিং কৰিব পাৰোঁ। পটিং কৰিবৰ কাৰণে একদম উপযুক্ত হৈ গৈছে। এইখিনি আমি পটিং কৰিব পাৰোঁ, আৰু বলক ভিডিঅ'টো চাই থাকক আপোনালোকে। এতিয়া এই UV বেগটো আপুনি চাব দেই, এইটো পলিষ্টাৰ বেগটো। এই পলি বেগটো আপোনাৰ খোলাৰ কিছুমান নিয়ম আছে। এইটো আপুনি যেনেকৈ তেনেকৈ খুলি দিলে ই নহয়। কেনেকৈ কি কৰিব আপোনাক মই দেখাই দিছোঁ। এনেকৈ আপুনি প্ৰথমে এই ছাইডকেইটা, এই ছাইডকেইটা আপুনি এনেকৈ সমানকৈ মেলি ল'ব। ভাল লাগে। তাৰপিছতে এই দুইটা ছাইডে এইফালেও এনেকৈ কৰিব, এইবোৰ সমানকৈ মেলি ল'ব। মেলি লৈ ইয়াৰ ভিতৰত, এই ভিতৰ ফালে দেখিছেনে, ভিতৰ ফালে আপুনি এনেকৈ হেঁচা মাৰি দিব লাগিব। খুব ভালকৈ দেখাইছোঁ। এই এনেকুৱা কৰি ল'ব লাগিব পূৰা ধুনীয়াকৈ। এইটো কৰি লোৱাৰ লগে লগে আপোনাৰ এই ছাইডটো এনেকুৱা হৈ যাব, ছাইডটো এনেকৈ বহি যাব, এইফালেও এনেকৈ বহি যাব, ধুনীয়া হৈ যাব। এতিয়া আপুনি ইয়াত এই মাটিখিনি যিখিনি আপুনি ৰেডি কৰিছিলে, এই মাটিখিনি ইয়াত আপুনি ভৰাব পাৰে। মই এতিয়া সেইটোকে কৰিম। এইখিনি ইয়াত মই ধুনীয়াকৈ ভৰাম। এইটো একদম দেখিছেনে, একদম ভিতৰটো ধুনীয়াকৈ বহি গ'ল। এতিয়া ইয়াত মাটিখিনি যদি ভৰাই দিওঁ, মাটিখিনি ভৰাই দিয়াৰ পিছত পুলিটো ৰুই দিলে বেগটো একদম ধুনীয়া হৈ থাকিব। আৰু তলত এইফালে পানীবোৰ ওলাই যাবৰ কাৰণে ফুটাবিলাক আছে, দেখিছে। এক্সট্ৰা পানীবিলাক ইয়াত ৰৈ নাথাকে, আৰু এইফালে ওলাই গুচি যাবগৈ।
ধুনীয়াকৈ ভৰাই লৈ এনেকৈ ছাইডটো এনেকৈ কৰি সমান কৰি দিব লাগে। আৰু এইটোত যে আপোনাৰ হ'ল এইটো ইমান ওখ হ'ল বুলিয়ে যে যিমান মাটি সোমাই আপুনি সিমান মাটি ভৰাই নিদিব, কমচে কম আপুনি ইমানমান এটা খালী ৰাখিব। এইটো অকণমান খালী ৰাখিব লাগে, ইমানমান লাগে যদি আপুনি ভৰাই দিয়ে হৈ যায়। বা আপুনি ইমানটো নভৰালেও আপুনি ইমানটোমান ভৰালেও হৈ যাব। এতিয়া মই যিমানখিনি লাগে ভৰালোঁ ইমানটো ভৰালেও হ'ব। পিছত আপুনি সময়ে সময়ে আপুনি ইয়াত বেলেগ আপুনি ভাৰ্মি কম্প'ষ্ট দি থাকিব পাৰে। এতিয়া মই আৰু অলপ ভৰাই দিওঁ বাৰু। প্ৰথম বেগটো আমি যেনেধৰণে ৰেডি কৰিছিলোঁ তেনেকৈ আমি লাষ্টৰ বেগটো ৰেডি কৰিলোঁ। এনেকৈ আমি প্ৰায় 3টা বেগহে আমি ভৰ্তি কৰিব পাৰিলোঁ। আপোনালোকে হয়তো এইখিনি গোটেইখিনি বালি বালি যেন লাগিছে, কিন্তু নহয়, এইখিনি ইয়াত ভাৰ্মি কম্প'ষ্ট সম্পূৰ্ণ মিক্স আছে। আৰু পিছত মই আকৌ ইয়াত ভাৰ্মি কম্প'ষ্ট দিম, কাৰণ পুলিটো ৰুই দিয়াৰ পিছত যেতিয়া সি অলপ অলপকৈ গ্ৰ'থ হ'ব তেতিয়া মই ইয়াত আকৌ ভাৰ্মি কম্প'ষ্ট দি দিব লাগিব। এতিয়া উলিয়াই ল'লোঁ এইখন, কাৰোবাক মাৰিবলৈ নহয়, পুলিকেইটা মই তাৰপৰা উঠাব লাগিব, উঠাই তাত লগাব লাগিব। সেইকাৰণে মই এখন লৈ লৈছোঁ, খুচিবলৈ সুবিধা হ'ব। এতিয়া এইকেইটা উঠাব লাগিব। উঠালোঁ, এইটো এতিয়া লগাব লাগিব। বলক, এইটো এতিয়া লগাব লাগিব, ইয়াত লগাব লাগিব। অস্ত্ৰপাত থাকি গৈছিলে। এইডোখৰতে লগাম। আচলতে এহাতে দি মোবাইলটো ধৰি এহাতে পুলিটো লগাবলৈ ভিডিঅ'টো এনেকৈ বনাবলৈ অকণমান দিগদাৰেই হয়, তথাপিও বনাইছোঁ আৰু কেনেকুৱা হৈছে ক'ব আপোনালোকে। এনেকৈ চাইডে চাইডে অকণমান ভালকৈ হেঁচি দিব লাগিব। হেঁচি দিয়াৰ পাছত এনেকৈ গুৰিটো চপাই দিলে ধুনীয়া হ'ব। এতিয়া তেনেকৈ মই দ্বিতীয়টোও লগামহি। গোটেইখিনি পুলি এতিয়া মোৰ ৰিপৰ্ট কৰা হৈ গৈছে। ইয়াতে যিকেইটা পুলি আপোনালোকে দেখি আছে এইকেইটা হ'ল বেঙেনা পুলিকেইটা। ইয়াতে মই 4টা লগাই দিছোঁ। আচলতে এই বেগটো 3টাৰ কাৰণেহে হয়, 3টা পুলিৰ কাৰণে উপযুক্ত, কিন্তু মই ইয়াত 4টাই লগাই দিছোঁ। কি হয় দেখা যাব পিছত। ইয়াত এইকেইটা কেপচিকামৰ পুলি লগাইছোঁ, ইয়াতো 4টা মই লগাই দিছোঁ। কেপচিকামৰ কাৰণে এইটো বেগটো ঠিকেই আছে বাৰু। আৰু ইয়াতো ঠিক সেইদৰে মই কেপচিকামৰ 4টা পুলি লগাই দিলোঁ। এইটো সৰু পুলিটো যিটো দেখিছে এইটো লগোৱা উপযোগী হোৱা নাছিলে যদিও মই লগাই থৈ দিছোঁ, কাৰণ পিছত সময় নিমিলিবও পাৰে, সেইবাবে এই গোটেইকেইটা পুলি লগাই দিলোঁ। যিকেইটা বেগ ৰেডি কৰিছিলোঁ, যিমানখিনি মাটি বা ভাৰ্মি কম্প'ষ্ট আছিলে গোটেইখিনি ভাৰ্মি কম্প'ষ্টে এই গোটেইকেইটা বেগৰ কাৰণে হ'লগৈ। এতিয়া মই ইয়াত পানীও ঢালি থৈ দিলোঁ। পানী ঢালি দিয়াৰ পিছত ধুনীয়াকৈ মাটিখিনি টিপ খাই গ'ল। তাৰপিছত যেতিয়া পুলিকেইটা আকৌ ধুনীয়াকৈ ঠন ধৰি উঠিব তেতিয়া মই ইয়াত আকৌ অলপ ইয়াৰ গুৰিয়ে গুৰিয়ে ভাৰ্মি কম্প'ষ্ট দি দিম, তেতিয়া পুলিকেইটা বেছি সুন্দৰ হ'ব।
আগৰ যিকেইটা পট আছিলে সেই পটকেইটাত যিকেইটা পুলি আছিলে গোটেইকেইটা পুলিটো মই ইয়াৰ পৰা লৈ গ'লোঁ। এতিয়া এই পুলিকেইটাৰ কাৰণে বৰ সুন্দৰ হ'ব। ইয়াৰ গুৰিবিলাক মই ধুনীয়াকৈ চপাই দিছোঁ। ইয়াত অলপ অলপ এতিয়া মই ভাৰ্মি কম্প'ষ্ট দি দিম। ইয়াতো তেনেকৈ পুলি কেইটামান আছিলে, সেই পুলিকেইটাও লৈ গ'লোঁ। এতিয়া এই যিকেইটা 3টা পুলি আছে, এই 3টা পুলি ধুনীয়াকৈ ঠন ধৰি উঠিব। আৰু তেনেকৈ ইয়াত আপোনাৰ ইয়াতে অকণমানি পুলিটো যিটো দেখিছিলে, এই অকণমানি পুলি এটা আছিলে ইয়াত, সেইটো লৈ গ'লোঁ ইয়াৰ পৰা। এতিয়া এই গুৰিয়ে গুৰিয়ে মই ভাৰ্মি কম্প'ষ্ট দি দিম। নেক্সট যিটো ভিডিঅ' আহিব, সেই ভিডিঅ'টোত মই আপোনাক এই ড্ৰেগন ফ্ৰুইটৰ পুলিকেইটা ৰিপৰ্টিং কৰি দেখাম। আৰু কোনোবাই বিচাৰিলে ল'বও পাৰিব পুলিকেইটা। এইকেইটা মই ৰিপৰ্ট কৰিব লাগিব আৰু বেছিদিন নাই, এসপ্তাহ 10 দিনৰ ভিতৰত মই এইকেইটা ৰিপৰ্ট কৰিম। ৰিপৰ্ট কৰাৰ এটা ভিডিঅ' বনাম, সেই ভিডিঅ'টো চাবলৈ আপোনালোকে নাপাহৰিব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো আছিলে ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি মোক জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি ভাবিছোঁ। আৰু এতিয়া মোৰ বহুত কাম আছে, এইখিনি মই চফা কৰিব লাগিব। এইখিনি গোটেই বস্তা চস্তা মাটি চাটি কিবা কিবি পৰিব, এইখিনি মই চফা কৰিব লাগিব। বহুত কাম আছে, এফালে যাবওলগীয়া হৈ আছে। গতিকে ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। ধন্যবাদ।